গাইস মই এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু এতিয়া টাইম হৈছে 4টা আৰু পুৰা গা পা ধুই ৰেডি একদম আৰু আজি যাই আছোঁ শ্ৰীসূৰ্য পাহাৰ তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এতিয়া প্ৰায় বাজিল 4:30 আৰু আমি যাই আছোঁ আজি চাইকেল লৈ কাৰণ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 7-8 কিলোমিটাৰমান হ'ব আৰু ৰাতিপুৱা চাইকেল চলোৱাৰ মজাই বেলেগ নে কি কোৱা গাইছ। তো বলক আৰু নেকি ভিডিঅ'টো শেষলৈকে চাই থাকক। हरे हरे शंभु 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 महादेवा शंभु 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 महादेव। তো বন্ধুসকল আমি আহি পালোঁ শ্ৰীসূৰ্য পাহাৰ আৰু এতিয়া ভিতৰলৈ যাওঁ। তো ব্লগ মোৰ লগতে আপোনালোকেও। शंभु 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 महादेवा शंभु 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 महादेव। हरे शंभु 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 महादेवा शंभु 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 महादेव। कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि कर्पूर गौरम। তো বন্ধুসকল আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু আমাৰ বাহুবলী সাংসাৰিক মানুহ তো বেক কেমেৰা দুখাই আছোঁ পিছৰ পৰিৱেশখিনি। हरे हरे शंभु 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 महादेवा शंभु 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 महादेव। हरे शंभु 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 महादेवा शंभु 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 महादेव। हरे शंभु 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 महादेवा शंभु 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 महादेव। कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। हरे शंभु 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 महादेवा शंभु 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 महादेव। हरे शंभु 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 महादेवा शंभु 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 महादेव। हरे शंभु 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 महादेवा शंभु 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 महादेव। हरे शंभु 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 महादेवा शंभु शंभु তো বন্ধুসকল আমি তাৰ পৰা পূজা কৰি ওলাই আহিলোঁ আৰু এতিয়া অলপ ওপৰলৈ গৈ আছোঁ আৰু মই শুনামতে এই শ্ৰীসূৰ্য পাহাৰত 99,999টা শিৱলিংগ আছে। তো আপোনালোকক সেইবিলাক সকলোখিনি দেখুৱাম, কিন্তু ইটো ভিডিঅ'ত নহয়। আৰু এদিন আহিম ভালকৈ ভিডিঅ' বনাম, তেতিয়া আপোনালোকক সকলোখিনি বস্তু দেখুৱাই দিম। আজি এনে বলমত অহাৰ কাৰণে আৰু থুলমূলকৈ শ্ৰীসূৰ্য পাহাৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। আৰু এই যে পুখুৰীটো দেখিছে, ইয়াত নৌকা বিহাৰ কৰা হয়, মানে নাও চলোৱা হয়। তো সেইবিলাক সকলোখিনি দেখুৱাই দিম অন্য এটা ভিডিঅ'ত। তো তাৰ কাৰণে আপোনালোকলৈ এটা অনুৰোধ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিছোঁ। তো শ্ৰীসূৰ্য পাহাৰৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ। তো বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ।